নমস্কাৰ, ৱেলকাম টু ৰাজদীপ ব্লগ। ৰাজদীপ যে ইয়াতে আহিব আমি নাজানো। ৰাজদীপ আজি এই ইউটিউবটো নচলাব, বাকী ইউটিউবটো এটা মাধ্যম। ধনী দিয়ে তো বন্ধুসকল, ধনীটো দিয়কচোন অলপ। জয় জয় ৰাধা কৃষ্ণ প্ৰেমানন্দে। আৰু চেনেলৰ মালিক, চেনেলৰ মানে ৰাজদীপ আৰু দুৰ্গা মা আমাক দেখা পাইছে। পাৰিছে কি ধুনীয়াকৈ সজাইছে, চাওকচোন চাওক গাইজ, এইটো দেখিব পাৰিছে এটা, এইটো তোমারি রঞ্জনা কি সন্ধিয়ার সেমেকাই মন। তো হাই গাইজ, আপোনালোকৰ চাগে ভালেই চব। তো মই কৈছিলোঁ আপোনালোকক যে মই এইবাৰ দুৰ্গা পূজাৰ মানে স্পেচিয়েল ব্লগ দিম। তো কেইটামান মণ্ডপ দেখাম। মোৰ ঘৰটো আপোনালোকে গমে পায় ফকৰা গ্ৰামত। তো মই আহিছোঁ আজি বাসুগাঁৱত। তো বাসুগাঁৱৰ কেইটামান মণ্ডপ আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, হেৰি মণ্ডপ এটাত আহি পাইছোঁ আমি এই বাসুগাঁৱত। নমস্কাৰ, ৱেলকাম টু ৰাজদীপ ব্লগ। আমি আহি পাইছোঁ আজি বাসুগাঁও, আৰু ৰাজদীপৰ নতুন চেনেলত আটাইকে স্বাগতম জনাইছোঁ। আমাৰ মুখ্য অতিথি মানসজ্যোতি ৰয় আমাৰ মাজত উপস্থিত আছে, আৰু চেনেলৰ মালিক, চেনেলৰ মানে ৰাজদীপ আৰু কিন্তু ৰাজদীপ আজি এই ইউটিউবটো নচলাব, আজি মই চলাম। কথা হ'ল আমি বাসুগাঁও আহিছোঁ, বাসুগাঁৱত আপোনালোকক দেখাব আহিছোঁ, আপোনালোকে চাব পাৰে এইটো। তো গাইজ, এইটো মোৰ বন্ধু মানস প্ৰতিম ৰয়। তো আপোনালোকক দেখাম যে মই এটা মণ্ডপত আহিছোঁ, ইয়াত কিমান ধুনীয়াকৈ সজাইছে। তো আপোনালোকক দেখাই আছোঁ ৰ'ব, পিছফালেদি মানে বাসুগাঁৱৰ মণ্ডপ কিন্তু এইটো মই সঁচাকৈ খুব মানে ধুনীয়াকৈ সজাইছে। তো ভাল লাগিছে, বহুত ভাল লাগিছে। তো এইটো মোৰ পিছফালে চাব পাৰিছে এই আমাৰ দুৰ্গা মাৰ মূৰ্তি। তো আপোনালোকে চাই লওক ভালকৈ আৰু এনজয় কৰক ভিডিঅ'টো। এইটো চাব পাৰিছে বন্ধু। কেনে এক্সপিৰিয়েঞ্চ? আমি ৰাজদীপৰ বন্ধু একচুৱেলি। আমি বাসুগাঁৱত আহি পটককৈ লগ পালোঁ। ৰাজদীপ যে ইয়াতে আহিব আমি নাজানো, কেনেকৈ আহিলে মই এইটোও গম নাপাওঁ। পটককৈ আহি লগ পালোঁ, এইটো মোৰ বন্ধু আছে ইয়াত, মানসজ্যোতি ৰয়। আমি বিশেষ একো নাজানো, আমি দুৰ্গা পূজা চাব আহিছোঁ, আৰু দুৰ্গা পূজা আমি চাম। বাকী ইউটিউবটো এটা মাধ্যম, আমি কেনেকৈ কি চাই আছোঁ এইটো আমাক দেখাম। এয়া দুৰ্গা মা আমাক দেখা পাইছে, গম পাইছোঁ। তো আপোনালোকে চাব পাৰিছে, এইটো এটা চেল্ফি মানে কি কয়, চেল্ফি উঠাৰ ঠাই এটা বনাইছে ইহঁতে কমিটিয়ে। এইটো বাসুগাঁৱৰ বন্ধু, এইটো বাসুগাঁৱৰ কি ঠাই হয়, ঠাইটোৰ নাম বাজাৰ বুলি কয়, বাসুগাঁও বাজাৰ আৰু হা। তো খুব ধুনীয়াকৈ সজাইছে চেল্ফি উঠাৰ কাৰণে। আপোনালোকে চাব পাৰিছে, চাওক মই দেখাই দিছোঁ আপোনালোকক হা। এইটো চেল্ফিৰ কাৰণে মই কিন্তু ভিডিঅ' বনাই পাৰিছে কি ধুনীয়াকৈ সজাইছে, চাওকচোন চাওক গাইজ, বহুত ধুনীয়াকৈ সজাই। মোৰ পিছফালে চাওক, এই দুটা বেলুন মানে ই নাচি থাকে, ইহঁতে এই বেলুন দুটা নাচি থাকে, এইটো দেখিব পাৰিছে এটা, এইটো চাওক আপোনালোকে। তো সঁচাকৈ বহুত ধুনীয়া লাগিছে এই বাসুগাঁৱৰ পূজা। মই দেখিলোঁ, বহুত ধুনীয়া লাগিছে। আৰু কেইটামান মণ্ডপ দেখাব চেষ্টা কৰিম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। তো গাইজ, তো আমাৰ এই মানস মানে আমাৰ গ্ৰুপটো হা, তো যিকোনো বস্তু এটা আৰম্ভ কৰাৰ আগত কিবা এটা মানে ধ্বনি দিয়ে। তো বন্ধুসকল, ধ্বনিটো দিয়কচোন অলপ। জয় জয় ৰাধা কৃষ্ণ প্ৰেমানন্দে। তো বন্ধুসকল, ওচৰতে আৰু এখন মণ্ডপত আহি পাইছোঁ আমি। তো আপোনালোকে চাব, যদিও সৰুকৈ পাতিছে তথাপিও বহুত ধুনীয়া। তো আপোনালোকে চাব পাৰিছে। মানুহ একবাৰ ডেন্সটো দি দিয়ে তো।
আমি ওলাই আহিলোঁ এই মণ্ডপখিনিৰ পৰা। তো আগলৈ আপোনালোকক আৰু মণ্ডপ দেখাম। তো এতিয়া গৈ আছোঁ একদম মানে আৰু গেটৰ সেইফালে মানে বাজাৰৰ ফালে গৈ আছোঁ। তো চাব। তো বন্ধুসকল আমি আগবাঢ়িছোঁ মানে তেল ডিপুৰ খোজত, মানে তেল ডিপু বিচাৰিম এতিয়া। মানে আমাৰ বাইকত তেলটো অলপমান কম আছে, তো তেলটো ভৰাই লওঁ, তাৰপিছত আৰু কেইটামান মণ্ডপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে দেখি থাকিব। তো গৈ আছোঁ মানে আমি এই তেল ডিপু বিচাৰি পোৱা নাই এতিয়ালৈকে। তো এই মানুহকেইজনক সুধিলোঁ তেল ডিপু আছে বোলে সিফালে, কি কয় সেই গেটটো পাৰ হ'ব লাগিব, বলকচোন বলক। তো পূজা বুলি বহুত যাম, চবফালে যাম। তো তথাপিও আমাৰ এই কোকৰাঝাৰৰ পৰা যাম বহুত কমে। পূজাৰ বতৰ চবেই ওলাইছে আৰু ৰাস্তাটো ইমান ভাল নহয়। ৰাস্তাটো মানে ইমান ভালে নহয় ৰাস্তাটো, একদম কেনেকুৱা টাইপৰ ৰাস্তা চাওকচোন। মানে ইয়াতে যদি কোনোবা অলপ তেৰা বেকা হ'ব লাগে একদম স্লিপ কাটি যাব গেৰাণ্টি। তো আহি পাইছোঁ আৰু তেল ডিপু এই ওচৰতে আছে বোলে ক'ৰবাত। তেল থাকিলে মানে একো টেনশ্যনে নহয়। একচুৱেলি তেলটো নাথাকিলে বহুত টেনশ্যন হয়। মানে গাড়ীত তেলটো থাকিলে ঘৰততো যামেই যেনেকৈ হওক, কিন্তু গাড়ীত তেলটো থাকিব লাগিব না। তো তেল থাকিলে মনটো ভাল থাকে আৰু। তো বন্ধুসকল তেল ডিপু বিচাৰি বহুতখিনি আহিলোঁ। তো আহি মানে পালোঁ আৰু ইফালে এই অলপমান যাব লাগিব আৰু বোলে। তো ওচৰতে এটা মণ্ডপো দেখা পালোঁ। তো আপোনালোকক দেখাই দিছোঁ, এইটো মণ্ডপ আৰু এটা দেখাম ৰ'ব ভালকৈ। পেট্ৰল সোমাই ল'লোঁ। তো এইটোৱে আছিল তেল ডিপু। তো এতিয়া টেনশ্যন ফ্ৰী। তো গাইজ আৰু এটা আমি মানে মণ্ডপ দেখাবলৈ আহিছোঁ। এইটো হ'ল তোমাৰ কিবা কয় বাসুগাঁৱৰে মানে আৰু এটা মণ্ডপ। তো আপোনালোকক দেখাই আছোঁ। তো এই বন্ধু আছে মোৰ লগত।